ওপৰটো লৈ আমাৰ বহুত সমস্যা হয় কেতিয়াবা ওপৰ উচ্চাৰণটো সাধাৰণতে অৰ দৰে হয় কিন্তু এই ওপৰটো যদি কোনো বৰ্ণৰ মাজত থাকে তেনেহলে ই অৰ দৰে উচ্চাৰণ কৰিব লাগিব আৰু যদি কোনো শব্দৰ শেষত থাকে তেনেহলে তাৰ উচ্চাৰণ অৰ দৰে হ'ব শংকৰদেৱ নহয় শংকৰদেৱ জীৱ জন্তু নহয় যেহেতু ওপৰটো মাজত আছে গতিকে তাৰ উচ্চাৰণ জীৱ জন্তু জীৱ জন্তু আমি লিখিছিলো কিন্তু শুদ্ধটো হ'ব জীৱ জন্তু এতিয়া ওপৰটো যদি কোনো বৰ্ণৰ লগত জোৰা লাগে তেনেহলে ওপৰ তলত থকা এই আজটো নোহোৱা হৈ যাব সারা উপরে উঠে দিব আৰু বাস তালেব খ এইটো লৈ তালেব খ দন্তীয় খ মূৰ্ধন্য খ এই তিনিওটা আখৰ লৈ কেতিয়াবা আমি গোটেইকেইটা শ ক কেতিয়াবা গোটেইকেইটা হ ক এইবিলাক লৈ আমাৰ মাজত অলপ খোপোজা লাগে সেইখিনি আমি অলপ উদাহৰণ চেষ্টা কৰি আছো চাওক ইয়াত চাব তালেব খ ইয়াৰ সাধাৰণ উচ্চাৰণ খ খ কিন্তু ইয়াৰ লগত যদি ওপ যোগ হয় তেনেহলে তাৰ উচ্চাৰণ এস এইচ শ শ যেনেকুৱা আমি ইয়াৰ আগত এদিন কৈছিলো বিশ্ব কিন্তু যদি ওপৰ ঠাইত যিকোনো ব্যঞ্জন বৰ্ণ যোগ হয় তাৰ উচ্চাৰণ হ'ব ছ দৰে এক্সাম্পল ধৰি লৈছো আমি ম তেনেহলে এইটো শব্দ হ'ব ইয়াক আমি বহুতে শ্মশান বুলি কওঁ বাংলা ভাষাত শমশান বুলি কওঁ কিন্তু ইয়াত মহান শ্মশান কাৰণ তালেব হয় এতিয়া স হয় মানে মহান হোৱা নাই মহান স হৈছে এতিয়া মৰ ঠাইত যদি ৰ থাকিলেহেঁতেন স্ৰোত শ্ৰেণী ছ হৈছে ঠিক সেইদৰে দন্তীয় হৰ লগত যদি ব যোগ হয় বা ব যোগ হয় তাৰ উচ্চাৰণ হ'ব এস এইচ যেনেকুৱা স্বাধীন নিশ্চয় এইখিনি চাওক দন্ত হৰ উচ্চাৰণ দুবাৰ হ'ল ইয়াত দুবাৰ হ'ল আৰু তাৰ উচ্চাৰণ স হ'ব নিশ্চ কিন্তু এইটো উচ্চাৰণ হিসাব মতে এইটো শ্মশানী হ'ব লাগিছিল দন্ত হৰ লগত ব যোগ হলে দন্ত হৰ উচ্চাৰণ দুবাৰ হৈছে ইয়াত নিশ্চ এইটো হ'ব লাগিছিল শ্মশানীন এইটো হ'ব লাগিছিল শ্মশানীন হোৱা নাই এই কাৰণে কাৰণ এইটো কোনো এটা শব্দৰ আৰম্ভণিত আছে আৰম্ভণিত থাকিলে তাৰ উচ্চাৰণ এবাৰ হ'ব স অ আ মি স অব অ আমি স্বামী স্বামী আকৌ এইটো স অ আধীন স্বাধীন স্বাধীনতা স্বাধীনতা আৰু বৰ ঠাইত বেলেগ কোনো বৰ্ণ জোৰা লাগিলে যেনেকুৱা ধৰি লৈছো আমাৰ ক জোৰা লাগিলে তেতিয়া কিন্তু দন্ত হৰ উচ্চাৰণ স্বৰ দৰে হ'ব এক্সাম্পল স্কিন স্বৰ গতিকে এই দন্ত হৰ লগত আখৰ জোৰাৰ লগত ওপৰত ডিপেণ্ড কৰিব যে কাৰ উচ্চাৰণটো কেনেকুৱা হ'ব এতিয়া আমি অসম শব্দটো লৈ বহুতেই কন্ট্ৰভাৰ্সি আছে আমাৰ বহুতৰে আছে এতিয়া শুদ্ধটো কি মই নিজেও নাজানো নিপুণ অসমত এইটো অক্ষম বুলি দিছে আমি কেতিয়াবা এইটো বুলি পাইছো অসম আকৌ কেতিয়াবা আমি আসাম বুলিও পাওঁ কি শুদ্ধ উচ্চাৰণ হ'ব সেয়া আপোনালোকে নিজে কোৱেশ্যন কৰিব মই একো নাজানো আকৌ মূৰ্ধন্য খ মূৰ্ধন্য খটো যদি জেনাৰেলি এইটো মূৰ্ধন্য খ থাকিব কিন্তু কোনো আখৰৰ লগত যুক্ত হলে তাৰ উচ্চাৰণ স হ'ব এক্সাম্পল যদি আমি এইটো দিও নিশ স হৈছে কিন্তু যেতিয়া এইটো কিন্তু বিষয় নহয় এইটো নিশ স হৈছে
এইটো বি শ নহব, এইটো বি শ হয়। ইয়াত খটো শ হৈছে কাৰণ মূৰ্ধন্য খটো কোনো আখৰৰ লগত বৰ্ণৰ লগত যুক্ত হৈছে, সেইকাৰণে ইয়াৰ উচ্চাৰণ পদ্ধতিটো পৰিৱৰ্তন হৈছে। এইটো আহিছো ক্ষয়, আমি আগতে শিকিছিলো যুক্ত খ খ, কিন্তু আসলে এইটো ভাঙিলে ইয়াৰ লগত দুটা বৰ্ণ যুক্ত হৈ আছে, ক যোগ মূৰ্ধন্য খ, সেইকাৰণে এইটো কোৱা হয় যুক্ত ক্ষয়। আৰু ইয়াৰ উচ্চাৰণ ক্ষমা ক্ষতি এইটো নহয়, ক্ষমা ক্ষতি এনেকুৱা হয়। ক্ষমা মানে মুখৰ ভিতৰতেই এইটো কৰি দিব লাগিব। স্যাৰ ওপৰলৈ আহিব অলপ। এইটোক আমি দাইবুলৰ দাইশৰ বিভিন্ন নাম দিম, দৰেৰ ধৰেৰ, কিন্তু এইটো জাস্ট দ বিন্দু ৰ, ধ বিন্দু ৰ, পিছৰটোৰ লগত হ হ'ব, কাৰণ ইয়াৰ উচ্চাৰণ পঢ়া নহয় পঢ়া, পঢ়া পঢ়া, মূঢ়া বুঢ়া বুঢ়ী, উচ্চাৰণটো বেলেগ হ'ব। 29টিক আমি বিভিন্ন ধৰণৰ নাম দিওঁ, এই 29টিৰ ব্যৱহাৰ আমি নিশ্চয় শিকিলো। আমাৰ ব্যঞ্জন বৰ্ণমালাৰ অন্তস্থীয় আৰু অব এই দুটা সেমি ভাৱেল বুলি কোৱা হয়। এই দুটা সম্পৰ্কে আপোনালোকে জানে। ইয়াতে আমি চাওঁ খণ্ডত্বত যে আমি কিমান নাম দিছো, ইয়াতে পাইছো খণ্ডাত খণ্ডাত প্ৰত্যয়ত খণ্ডাত হসন্তত হসন্তত উল্টাত আদাত, কি নাম আছে? ব্যঞ্জনত। ব্যঞ্জনত বিভিন্ন ধৰণৰ নাম ইয়াত আছে, কিন্তু এইটো আসলতে তটো খণ্ড তটো ত খণ্ড কৰি লিখা হয়। ইয়াৰে যিকোনো এটা ভাগ, সেইকাৰণে এইটো খণ্ড ত বা খণ্ডীয় ত বুলি কোৱা হয়। এইটো তৰে এটা ৰূপ। যেতিয়া আমি এই খণ্ডতৰ ব্যৱহাৰ অসমীয়া ব্যাকৰণত কৰিম, তেতিয়া খণ্ডত ত বুলি ধৰি ল'ব লাগিব। আমি অনুস্বার বহুতে ইয়াক 1960 বিভিন্ন ধৰণৰ নাম দিয়ে, কিন্তু ইয়াৰ শুদ্ধ উচ্চাৰণ আছে অনুস্বার। অনুস্বার এইটো আমি বিসর্গৰ বুলি কওঁ, কিন্তু এটা আসলে বিসর্গ। এই বিসর্গটো কোনো বৰ্ণৰ লগত যুক্ত হলে হ উচ্চাৰণ হয়, নমঃ নমঃ ওম নমঃ এনেকুৱা। এইটো আমি বিভিন্ন ধৰণৰ নাম দিওঁ, চান্দ্ৰবিন্দু চান্দ্ৰবিন্দু, সুন্দু বিন্দু চন্দ্ৰবিন্দু চন্দ্ৰবন্ধ, বিভিন্ন ধৰণৰ নাম দিওঁ। শুদ্ধ উচ্চাৰণ হৈছে চন্দ্ৰবিন্দু। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ কথা আছে। চন্দ্ৰবিন্দু যদি কোনো বৰ্ণৰ লগত যুক্ত হয়, সেই বৰ্ণটো নাকেৰে উচ্চাৰণ কৰিব লাগিব। মৃত্যু হোৱা মানুহৰ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগে, কিন্তু সেই মানুহ যদি ফেমাস হয়, তাৰ নামৰ আগত চন্দ্ৰবিন্দু দিয়া নহয়। মহাত্মা গান্ধীৰ নামৰ আগত কেতিয়াও চন্দ্ৰবিন্দু দিব নোৱাৰি, কাৰণ তেখেত বিখ্যাত মানুহ। কিন্তু মই মখলেছুৰ ৰহমান মৰি যোৱাৰ পিছত মোৰ নামৰ আগত চন্দ্ৰবিন্দু বহি যাব, কাৰণ মই বিখ্যাত নহওঁ। আকৌ ডাঙৰ ডাঙৰ মন্দিৰ যিবিলাক আছে, মন্দিৰৰ নামৰ আগত বিভিন্ন ধৰণৰ সত্ৰ যিবিলাক আছে, সেইবিলাকৰ আগত দুটাকৈ চন্দ্ৰবিন্দু দিব লাগে। আগৰ দিনত ৰজা মহাৰজাসকলে নামৰ আগত তিনিটাকৈ চন্দ্ৰবিন্দু দিয়া দেখা গৈছিলে। চন্দ্ৰবিন্দু ব্যৱহাৰ সম্পৰ্কে আৰু বেছি নকওঁ। শৰ্টলি আমি যাম বানান লৈ। বানানৰ বিষয়ে আপোনালোকে পঢ়ি ল'ব। আমি বানান শব্দটো বানাম বুলি কওঁ। বানাম, ইয়াৰ শুদ্ধ উচ্চাৰণ বানান। এই দুটাৰ মাজত এইটো আমাৰ ভুল, অথচ এইটো বেছিকৈ কওঁ বানাম। বানাম কত? আসলে বানাম নহয়, শুদ্ধ উচ্চাৰণ হৈছে বানন। এইটো শুদ্ধ বানন, স্পেলিং যিটো কওঁ, ইয়াক আমি বানান বুলিও ক'ব পাৰোঁ। দুটাৰ মাজত তুলনামূলকভাৱে এইটো বেছি শুদ্ধ। বাননটোহে শুদ্ধ, তই বানন কৰ। কিন্তু এনেকুৱা কথা যদি আমি সমাজত প্ৰচলন কৰিবলৈ লওঁ, বিভিন্নজনে বিভিন্ন কথা ক'ব, কন্ট্ৰভাৰ্চি আহি যাব, আমি বানান বুলি ধৰি লওঁ। তো বানান ভুল হোৱাৰ কাৰণ ছাৰ ওপৰলৈ আহি যাব। এই যে এইবিলাক কিছুমান ভুল হোৱাৰ কাৰণ, এইবিলাক আপোনালোকে পঢ়ি ল'ব, আলোচনা নকৰক। ছাৰ তললৈ আহিব, একদম লাষ্টে যাব। বাস এইটো ডাইৰেক্ট মই মোৰ নোটছৰ পৰা আনি দিছো, যেহেতু লিখাৰ সময় হোৱা নাই, তথাপিও বহুত ৰাতি হৈছিল এই ৰেডি কৰোঁতে। ভুল আমাৰ কিয় হয়?
কেনেকৈ ভুল হয় আমি এই সম্পৰ্কে অলপ আলোচনা কৰিম এইটোই হ'ব আমাৰ আলোচনাৰ লাষ্ট বিষয় ভুল ভুল ককচোন কোনটো বানান ভুল কোনটো বানান ভুল তলৰটো বানান ভুল আৰু ভুল বানানটো যদি ভুল হৈ যায় তাহলে কিন্তু মহা ভুল হৈ যাব গতিকে আপোনালোকে লক্ষ্য কৰিব ভৰ তলত যেতিয়া উকাৰ আহে তাৰ অৰ্থ ভূমি বা ল্যান্ড হৈ যায় গতিকে এইটো শব্দটোই ভুল আমি এই ভুল সম্পৰ্কে আলোচনা কৰিম চমুকৈ দৈনন্দিন জীৱনত আমি বহুত কাম কৰোঁ প্ৰত্যেকটো কামত আমাৰ ভুল হয় যেনেকৈ আজি ক্লাছটোতে মোৰ বহুত ভুল হৈছে অনাকাংক্ষিতভাৱে তো কথা হ'ল ভুল কাৰ নহয় দুটা বস্তুৰ ভুল নহয় নাম্বাৰ 1 ক্ৰিয়েটৰ সৃষ্টিকৰ্তা আল্লাহ ভগৱান খুদা খ্ৰীষ্টা দেৱতা নাম্বাৰ 2 শয়তান নাম্বাৰ 2 শয়তান পিশাচ অসুৰ ওপৰৰ ভুল নহয় এতিয়া যদি আমি কেতিয়াবা নিজকে দম্ভালি বলি আই মোৰ মানে ভুল হোৱা নাই তেনেহলে আপুনি তো দেৱতা হ'বই নোৱাৰিব কোনটো হ'ব নিজে ফাইজৰটো তো আমি কেতিয়াও এনেকৈ খাটাংকৈ কেতিয়াও গ্যাৰান্টি দিব নোৱাৰিম যে মোৰ ভুল নহ'ব ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা কথা আছিলে যে কোনোদিন ভুল কৰে না সে কখনো নতুন কিছু শেখার চেষ্টাই করে তো গতিকে আমি নতুন কিবা শিকিবলৈ গ'লে আমাৰ ভুল হ'বই এটা রবীন্দ্র সংগীত লাগে আমার হ্যাঁ রবীন্দ্র সংগীত এটা লাগে রবীন্দ্র সংগীত মই আসলে খুব দুঃখিত মই নহয় কোনোবা যদি পাৰে হৈ যাব আচ্ছা মই কেৱল এটাই জানো আমাৰো পৰানো যাহা চাই তুমি তাই সেইটো জানো যে নহওক এতিয়া আমাৰ এটা প্ৰৱণতা আছে আমাৰ এটা প্ৰৱণতা আছে কি প্ৰৱণতা কোনোবাই যদি আমাৰ ভুলটো আঙুলিয়াই দিয়ে তাক আমি শত্ৰু বুলি ভাবো আমাৰ ভুল করলো এটা কি আমরা ভুল করলি এটো হয় না নাই এই প্রমাণটো বহুত বেয়া কথা কারণ আপনি যেটা ভুল করিব তোতে কিবা এটা বস্তু শিকিব পাৰিব গতিকে যে আপোনাৰ ভুল ধৰি দেখুৱাই দিব হি আপোনাৰ বেষ্ট ফ্ৰেন্ড কারণ সেই ভুলটো নেক্সট টাইমত আপোনাৰ নহয় তো আমি যিবিলাক কথা কওঁ আমি যিবিলাক ভাষা ব্যৱহাৰ কৰোঁ বাক্যত আমাৰ কথাবোৰত তিন ধৰণৰ ভুল হয় বৰ্ণ ভুল হয় শব্দ ভুল হয় বাক্য ভুল হয় আমি এটা বিষয়লৈ গৈ আছো প্ৰথমতে আমি ব্যৱহাৰ কৰি আছো অহাকালি আৰু যোৱাকালি এই শব্দ দুটা আপোনালোকে কনফাৰ্ম কৰি লওক অহাকালি আৰু যোৱাকালি শব্দ দুটা টোটালি ভুল লিখিত ভাষাত 100% ভুল একদম 100% ভুল অহাকালি আৰু যোৱাকালি লিখিত ভাষাত নাই যদি ব্যৱহাৰ কৰে তেনেহলে হেইটো আপোনাৰ হাতৰ জোৰে ব্যৱহাৰ কৰিছে গ্ৰামাৰত নাই কিতাপত বহুত আছে অহাকালি আছে যদি ভুল একদম গ্যাৰান্টি দি মই কৈছো আছে যদি ভুল কি হ'ব আমি জানি লওঁ এটো কেৱল এইসা নহয় মই নিজৰ ভুল মই নিজেও কৈ দিওঁ কেতিয়াবা কি ব্যৱহাৰ কৰিম চাওক অহাকালি মানে কি সামনে ভাটিয়া ভাষায় কি কই সামনে গেলে এতিয়া অহাকালি শব্দটোৰ পৰিৱৰ্তে আপুনি দুটা শব্দ ব্যৱহাৰ কৰিব পাৰিব এটা হৈছে কাইলৈ আনটো হৈছে কালিলৈ আকৌ এই দুটাৰ মাজত ফৰ্মুলা আছে কি ফৰ্মুলা চাওক যদি আপুনি কাইলৈ কোনো এটা কাম 100% শিওর কৰিব তেনেহলে হ'ব কাইলৈ আৰু যদি সেই কামটো কৰাৰ 50-50 চান্স আছে কৰিব পাৰো কৰিব নোৱাৰো তেনেহলে হ'ব কালিলৈ কাইলৈ মই গুৱাহাটী লৈ যাম যাম তেনেহলে কাইলৈ যদি কাইলৈ মই গুৱাহাটীলৈ যাব পাৰো তেনেহলে কাইলৈ নহয় তেতিয়া হ'ব কালিলৈ যেনে ধৰা হল কাইলৈ আমাৰ ব্লকত কিতাপ দিবই তেনেহলে কালিলৈ কালিলৈ আমাৰ ট্ৰেনিং হ'ব হা হা হা
একদম পারফেক্ট এক্সাম্পল আৰু যিটো যোৱাকালি শব্দ আমি ব্যৱহাৰ কৰোঁ যোৱাকালি শব্দৰ পৰিৱৰ্তে আমাৰ এটাই শব্দ ইউজ কৰিব লাগিব কালি এতিয়া এই কালি শব্দটো আমি সামনে কালিও ব্যৱহাৰ কৰি আগে কালিও পাছে কালিও ব্যৱহাৰ কৰি কালি যাম কালি কৰিছিলো এইবিলাক কিন্তু ভুল কালি মানে যেটো হৈ গৈছে আৰু কাইলৈ বা কালিলৈ এইখিনি আপোনালোকে দয়া কৰি যাৰ যাৰ প্ৰবলেম আছে ইনক্লুডিং মি অলপ ঠিক কৰি ল'ব লাগিব সেকেন্ডলি আহি আছো দ্বিতীয়টো ভুল আমি কৰোঁ কোনো এখন ঠাইলৈ যাবলৈ হলে সেই ঠাইৰ লগত আমি ত ব্যৱহাৰ কৰোঁ মই স্কুলত যাওঁ মই বজাৰত যাওঁ মই মংগল গ্ৰহত যাওঁ এতিয়া যিখন ঠাইলৈ যাওঁ সেই ঠাইৰ লগত কোনো দিনৰ ত নহয় তাৰ লগত লৈ বা লৈ যোগ দিব লাগিব বজাৰলৈ ঘৰলৈ বিদ্যালয়লৈ কিন্তু আমি সকলোৱে বজাৰত ঘৰত যাওঁ এই বুলি কওঁ আসলতে এইটো কোৱাটো সমীচীন নহয় তাৰ পিছত আৰু এটা বস্তু ব্যৱহাৰ কৰোঁ আমি তা এতিয়া 11টা বাজে এইটো ভুল মনত ৰাখিব সময় বুজাবলৈ যিটো সংখ্যা ব্যৱহাৰ কৰিম আমি সেই সংখ্যাৰ পিছত কোনো দিনৰ তা নহ'ব আমাৰ মিটিং 10টাত শেষ হ'ব এইটো ভুল আমাৰ মিটিংখন 10 বজাত শেষ হ'ব সময় বুজাবলৈ যিটো নাম্বাৰস ব্যৱহাৰ কৰা হ'ব সংখ্যা ব্যৱহাৰ কৰা হ'ব তাৰ লগত তা দিব নোৱাৰি এটি গল অন্য এটা বিষয় হ'ল মান আৰু শ্ৰেণী মই 10মান শ্ৰেণীত পঢ়ো এই সেন্টেন্সটো ভুল মান আৰু শ্ৰেণী কোনোদিনে একেলগে নবহে কাৰণ এই দুটা শব্দই সিনোনিমস সমাৰ্থক শব্দ এক্সাম্পল দি ধৰ ক্যাশ ধৰ রিডিং কর গাড়িটা ব্যাক করে পয়সা দে তো গতিকে এইবিলাক শব্দ হৈছে আমাৰ ব্যাক করে পয়সা দেওয়া একই অর্থ রিডিং করা পর পর গতিকে মান শ্রেণী এইবিলাক শব্দ একই অর্থ গতিকে ইয়াৰ যিকোনো এটাহে আমাৰ ব্যৱহাৰ কৰিব লাগে এইবিলাক সম্পূৰ্ণৰূপে মানে ফার্স্ট টার্নিংটো এৰিয়ে যিটো ফার্স্ট হ'ব তাতে মোৰ ঘৰটো আচ্ছা বুঝছিলে ফার্স্ট টার্নিং যেটো ঘৰটো ইয়েস টার্নিংটো এৰিয়ে যাব ফার্স্ট হ'ব যেটো সেইটোৱে হেভিলেবল বস্তু আছে মোটামুটি ভুল সম্পৰ্কে বহুত কথা আলোচনা কৰিবলগীয়া আছিলে যেহেতু সময় বহুত লৈ পেলাইছো আৰু বহুত নিয়ম ইয়াত আছে মই পিডিএফ ফাইলটো দি দিম আপোনালোকে পঢ়ি ল'ব কিছুমান কথা আপোনালোকৰ ইয়াৰ পৰা যদি উপকাৰত আহে তেনেহলে আপোনালোকে গ্ৰহণ কৰিব আৰু যদি উপকাৰত নাহে তেনেহলে সময় নষ্ট হোৱা বুলি ধৰি ল'ব পাৰিব তো আজিলৈ এইখিনি অনাকাংক্ষিতভাৱে যদি কাৰোবাক কিবা আঘাত দি থাকক স্পেশালি once again I repeat more respected teacher যদি কিবা ভুল কৰি থাকক কিবা আঘাত দি থাকক আপোনাৰ সন্তান বুলি মোক ক্ষমা কৰি দিব নহয় আপোনাৰ খাওয়া দিব লাগিব এই ভাবে মাফ কৰি দিব